জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত যি নিৰ্মম আক্ৰমণত আমাৰ লোকসকলৰ নিৰীহ লোকসকলৰ প্ৰাণ গ'ল, তাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু আজি আপোনালোকে গম পাইছে, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত দিছপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আমি ইয়াতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমি একেমুখে এটা কথাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা ক'বলৈ বিচাৰিছোঁ যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাথাকে, কোনো ভাষা নাথাকে। আৰু বিশ্বত যদি শান্তি প্ৰতিষ্ঠা কৰিবলগীয়া হয় তেনেহ'লে আমি কঠোৰ হাতেৰে সন্ত্ৰাসবাদক আৰু সন্ত্ৰাসবাদীসকলক আমি দমন কৰিবই লাগিব। ইয়াতে কোনো জাতি, ভাষা, ৰাজনৈতিক দল বুলি, সংগঠন বুলি কোনো কথা নাথাকে। সকলোৱে মিলি ভাৰতীয় হিচাপে আমি একলগ হৈ আমি এই মুহূৰ্তত আমি স্পষ্টৰূপে ক'ব বিচাৰিছোঁ, আমি সকলো ভাৰতীয়। যদি এই মুহূৰ্তত পাকিস্তানক আমি কঠোৰ হাতেৰে দমন কৰিবলগীয়া হয় তেনেহ'লে ভাৰতীয় হিচাপে আমি প্ৰত্যেকজনে বিজেপি চৰকাৰখন যিহেতু শাসনভাৰত আছে, আমি একেলগে একলগ হৈ পেলাই আমি পাকিস্তানক কিন্তু ইয়াৰে প্ৰত্যুত্তৰ দিব লাগিব। যদি পাকিস্তানে ভাবি আছে যে আমি ভাৰতীয়সকল দুৰ্বল, আমি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰোঁ, কোনো ধৰণৰ আমি পদক্ষেপ নল'ম, তেনেহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। কিন্তু এজন আমি ভাৰতীয় এই মুহূৰ্তত উপলব্ধি কৰিছোঁ যে আমাৰ নিৰীহ, আমাৰ ডেকা গাভৰুসকলক তেওঁলোকে সেই জম্মু কাশ্মীৰৰ পেহেলগামত তেওঁলোকে যি ধৰণে নিৰ্ভৰভাৱে আক্ৰমণ কৰি তেওঁলোকে প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য কৰিলে, তেওঁলোকে আমাক মাৰি পেলালে। কিন্তু ইয়াৰ পৰিণতি যে অত্যন্ত ভয়ংকৰ হ'ব এই কথাটো স্পষ্ট। আৰু তেওঁলোকে ভাবিছে, পাকিস্তানে যদি ভাবিছে যে সন্ত্ৰাসবাদীসকলক তেওঁলোকে লালন পালন কৰি তেওঁলোকে পুহি ৰাখিব আৰু জম্মু কাশ্মীৰলৈকে পঠিয়াই, যেতিয়াই জম্মু কাশ্মীৰত অকণমান শান্তি প্ৰতিষ্ঠা হয় তেতিয়াই আমি দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ কুটাঘাতমূলক কাৰ্য কাৰখানা সংঘটিত হৈ যায়। অতিকৈ দুৰ্ভাগ্যজনক কথা। সেয়েহে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি একেমুখে ক'বলৈ বিচাৰিছোঁ যে সন্ত্ৰাসবাদৰ কোনো ভাষা নাথাকে, কোনো ধৰ্ম নাথাকে। আৰু সন্ত্ৰাসবাদীসকলক যদি পুলিয়ে পোখাই উৎখাত কৰিবলগীয়া হয়, আমি সকলোৱে একলগ হৈ যুঁজিব লাগিব এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে। আৰু বিশ্বত যদি শান্তি প্ৰতিষ্ঠা কৰিবলগীয়া হয়, আমি সন্ত্ৰাসবাদক চাৰিওফালৰ পৰা একদম পুলিৰ পৰা একদম শিপাৰ পৰা আমি উঘালি পেলাব লাগিব। আৰু সকলো ভাৰতীয় আমি একলগ হৈ আছোঁ আৰু একলগ হৈ থাকিম। আৰু আমাৰ মাজত যিসকল বিভেদকামী শক্তিসকলে সোমাই যে আমাৰ মাজত যে ভেদাভেদ সৃষ্টি কৰিবলৈ বিচাৰি আছে, এই মুহূৰ্তত তেওঁলোকে ধৰ্মৰ নামত ভেদাভেদ কৰিব বিচাৰে, তেওঁলোকে ভাষাৰ নামত ভেদাভেদ কৰিব বিচাৰে। আমি এই অনুষ্ঠানৰ পৰা আমি ক'বলৈ বিচাৰিছোঁ, তোমালোকে যিমানেই চেষ্টা নকৰা কিয় আমি ভাৰতীয়, আমি সকলো একলগ হৈ আছোঁ আৰু অনাগত দিনতো আমি একলগ হৈ থাকিম।